কচু এনেদৰে ৰুকি বনাইছেনে বনোৱা নাই যদি আজি চাই লওক। মই বনাম এনেদৰে ৰুকি লৈছোঁ আৰু ইয়াত নহৰু আৰু পিঁয়াজ দি কচুখিনি বহাই দিছোঁ। এনেদৰে ৰুকি ল'লে একেবাৰে কম সময়ৰ ভিতৰতে হৈ যায়। কচুখিনি 10 মিনিটমানৰ ভিতৰত হৈ যায়। ইয়াত মই মছলা বিশেষ একো নিদিওঁ, হালধি, নিমখ, জিৰা গুড়ি আৰু জলকীয়াৰ গুড়ি দিছোঁ। আটাইখিনি মছলা দিয়াৰ পিছত ভালদৰে লৰাই চৰাই এনেদৰে হ'বলৈ দিছোঁ। ইয়াত ঢাকনি নিদিব, কিন্তু ঢাকনি দিলে বহুত পানী উঠি যায়। কেইটামান মটৰ ৰাখিছিলোঁ, বইল কৰা মটৰ ইয়াত দি দিলোঁ। এনেকৈ যদি বনোৱা নাই খাই চাবচোন, খুব ভাল লাগে। হ'লেই মোৰ বেছি টাইম নালাগে আৰু। দেখিছেনে ইমান ধুনীয়াকৈ হৈ গৈছে। এতিয়া ইয়াত মই ঘৰত বনোৱা গৰম মছলা অকণমান দিম। এয়া ঘৰত বনোৱা গৰম মছলা। মছলাখিনি দিয়াৰ পিছত চাওক, এয়া হৈয়ে গ'ল। এইফালে মই মটৰৰ ঘুগনি এখন বনাইছোঁ। আবেলি পুৰি ঘুগনি খাম বুলি ভাবিছোঁ, সেয়ে ঘুগনিখন বনাই থৈ দিলোঁ। যিটোহে গৰম দিছে, সেয়ে একেলগে সকলোবিলাক বনাই দিলোঁ। ঘুগনিখনো হ'লেই। চাৰিওটা চোলাত একেবাৰে চাৰিওফালে বহাই দিছোঁ, গৰমৰ উৎপাতত ৰ'ব নোৱাৰা হৈছোঁ। এইফালে আলু ভাজিছোঁ মই পিঁয়াজ আৰু নহৰু দি পেলাই। এইফালে দালিখনো বহাই দিছোঁ। কচুখিনি কাঢ়ি লৈ তাত থেকেৰা টেঙাখন বনাম। থেকেৰা টেঙাখনো বনাম বুলি ভাবিছোঁ। দালিও প্ৰায় হ'লেই। এইফালে তিল অকণমান বটিছোঁ মান ধনিয়াৰে। কেঁচা তিল বটা খায়নে আপোনালোকে? চাটনিখন ভাল লাগে খাই। এয়া মচুৰ দাইল পিহি লৈছোঁ, বৰা কেইটামান বনাম। থেকেৰা টেঙাৰ লগত মচুৰ দাইলৰ বৰা খাই ভাল লাগে। এয়া বৰাকেইটাও ভাজিবলৈ দিলোঁ। ইফালে থেকেৰা টেঙাখিনি তিয়াই ৰাখিছিলোঁ। বৰাখিনি মোৰ ভজা হৈ গ'ল। এতিয়া টেঙাখন বনাম। টেঙা কেৰাহীত মই বিশেষ একো দিয়া নাই, ইয়াত অকল কালজিৰা কেইটামান দিছোঁ। টেঙাখন উতলি আছে। এতিয়া হ'বৰ হ'ল, সেয়ে বৰাকেইটা পেলাই দিলোঁ। বৰাকেইটা হোৱাৰ আগে আগে দিব, নহ'লে বেছি নৰম হৈ গ'লে খাই ভাল নালাগে। দাইলৰ বৰাৰে থেকেৰা টেঙা খাই খুব ভাল লাগে। খায়নে আপোনালোকে? গৰমত খাই ভাল লাগে।